কাণ পাতিলেই শুনো দুখীয়াৰ আৰ্তনাদ, চকু মেলিলেই দেখো এখন ধূসৰ ছবি। আমাৰ সম্পদবোৰ আজি নিলামত বিক্ৰী কৰা হৈছে। আজি মোৰ দ্বাৰা মোকেই প্ৰলোভিত কৰা হৈছে। নষ্ট ৰাতিৰ দুৱাৰেদি মোৰ কোঠাত প্ৰৱেশ কৰোৱা হৈছে। হস্তীয়া প্ৰেমৰ পোহৰ। তুমি মোক নুসুধিবা মানুহৰ ঠিকনা। মানুহৰ সতে মোৰ এতিয়া ভীষণ বিৰোধ। মন্দিৰ, গীৰ্জা, নামঘৰত ঈশ্বৰৰ সন্ধান কৰিলেই জানো সঁচা মানুহ হ'ব পাৰে? যদিহে সিহঁতবোৰৰ চকুত থাকে ঘৃণা, হৃদয়ত থাকে বৰ্বৰতা, যদিহে তুমি সঁচা মানুহ, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, দুহাতত তুলি লোৱা সত আৰু সততাৰ